everyone, welcome to my YouTube channel. আজি মানে ফাৰ্ষ্ট তাৰাবি হা তাৰাবি আমি নামাজ পঢ়িলোঁ অলৰেডি ভাবিলোঁ ব্লগ এটাই সৰু সৰুকৈ বনাই দিওঁ আৰু অকণমান দেৰি কাৰণে বায়ে এতিয়া আহিব গালি দিব ক'ব ইমান ৰাতি তই কি কৰি আছ মানে কি কৰি আছ চাইছেনে কেনেকৈ দিছে মানে আমি এতিয়া নামাজ পঢ়ি মেলি ভাত চাত খাই মেলি এতিয়া বিচনা চিচনা পাৰি দিলে আৰু এতিয়া শুমগৈ তাৰপিছত আকৌ মানে হেৰি কেইটা বজাত উঠিম এতিয়া সিহঁতি মানে মাজতে বহুত অশান্তি কৰি দিয়ে অ' কি ক'ব মানে মানে মই মানে ভালকৈ ভিডিঅ'ও বনাব নোৱাৰি সিহঁতৰ কাৰণে ভিডিঅ' বনাব এতিয়া আমি হেৰি এতিয়া শুম তাৰপিছত মানে মই পূৰা চল লৈ আছোঁ ঠাণ্ডা লাগিছে বহুত তাৰপিছত পিছবেলা উঠিম মানে ৰাতি পিছবেলা টাইমত উঠিম কাইলৈ হ'ব আৰু সিমানটো টাইমত তাৰপিছত আমি উঠি মেলি ধুনীয়াকৈ এলাৰ্মখন দি ৰাখিম এতিয়া নহ'লে সাৰ নাপাম নহয় আকৌ তাৰপিছত উঠি মেলি ধুনীয়াকৈ মানে ভাত চাত খাই মেলি আকৌ মানে এই কিবা এটা পঢ়িব লাগে সেইটো পঢ়ি মেলি কালি ৰোজা ৰাখিম ফাইনেলি আৰু কালি ফাৰ্ষ্ট ৰোজা আমি দেখুৱাম আপুনি বহুত চিঞৰেও সিহঁতি তাৰপৰা হেৰি সিহঁতি মানে ভিডিঅ' এটাৰ কাৰণে বহুত লাগি আছে আজি আমি মানে তিনিজনে বহুত কাজিয়া লাগি থাকোঁ দেই অনবৰতে মানে কাজিয়া এতিয়া সেইবোৰ বাদ দিয়ক আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই যাওক আৰু মাজতে কৈ থওঁ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব চেনেলটো আৰু শ্বেয়াৰ কৰি দিব পাৰিলে ভিডিঅ'টো প্লিজ ইমান কষ্টকৈ ভিডিঅ'কে বনাওঁ আৰু আপোনালোকে অলপ চলপ আৰু মই এতিয়া কেমেৰা অফ কৰোঁ আৰু আমি যেতিয়া উঠিম ন তেতিয়া একেবাৰে অন কৰিম বাই বাই চাই থাকিব ভিডিঅ'টো গুচি নাযাব বাই এতিয়া কাৰণে ফাইনেলি যেতিয়া উঠিলোঁ আৰু মুখ চুখ ধুমকৈ তাৰপিছত ষ্টাৰ্ট কৰি আছোঁ মা মানে একদম চিঞৰতে উঠাই দিলা ভণ্টি উঠি গ'ল এতিয়া মুখ চুখ ধুম আৰু তাৰপিছত ষ্টাৰ্ট কৰি আছোঁ মই আন্ধাৰ কোণাত কি কৰিম বাৰু পুৰা আন্ধাৰ হৈ আছে এতিয়া মুখ চুখ ধুই আহি গ'লোঁ ভিতৰ তাৰপৰা এতিয়া মুখ চুখ মুচি ল'ম তাৰপিছত চাহ খাম অকণ তাৰপিছত ভাত খাম ঘৰত উঠিবলৈ মন যোৱা নাছিলে ভিডিঅ' ইমানকৈ কৰিব নোৱাৰিম চাগে মানে ভাত চাত খাই থাকিম ন এতিয়া ভিডিঅ' চিডিঅ' কৰিবলৈ মোৰ মায়ে পিটিব এতিয়া মানে দিনত নহয় যেতিয়াই পাৰোঁ তেতিয়া ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো চাই থাকোঁ ফাইনেলি এতিয়া ভাত চাত খাই হৈ গ'ল কিবা এটা খাই আছোঁ আৰু নকৰোঁ তই কি খাই আছ মই খেদি খাই আছো মুখটো বন্ধ আছে পূৰা মানে আমি ৰেডি এতিয়া আজান দিব তাৰপিছত ৰোজা ৰখাব আৰু আজি ফাৰ্ষ্ট টাইম ক'ব গৈছে ফাৰ্ষ্ট টাইম নহয় দেই মই আগতে ৰোজা ৰাখিছোঁ অলৰেডি বহুত ইমান নাই ৰাখা বাৰু যোৱাবাৰ কিমান ৰাখিছিলোঁ যোৱাবাৰ চাগে মই 5টা ৰাখিছিলোঁ যদি ৰাখিবই নোৱাৰ ইমান মানে তথাপিও ট্ৰাই কৰোঁ ন ট্ৰাই নকৰাটো নহয় ন এতিয়া এটা পঢ়ি আছোঁ আৰু কি কৰিম মই চায়ে নাখালোঁ ভাল নাপাওঁ দেই ভাল যে মোৰ আজি এক্সাম নাই নহ'লে মই মানে ৰোজা ৰাখিবই নোৱাৰিলোঁহেঁতেন কালি পৰহিৰ এক্সাম আছিলে তাৰপিছত মই ভাবিছিলোঁ আৰু মই ৰোজা ৰাখিব নোৱাৰোঁ আৰু ফাৰ্ষ্ট ৰোজা আৰু এনেকৈ যে মোৰ ৰোজা ৰাখিব পাৰিছোঁ আৰু লগতে আজি শুকুৰবাৰ হয় এতিয়া পাইছে কিমান 33 AM হ'ব চাগে চবকে ৰমজান মুবাৰক ফাৰ্ষ্ট কি হ'ব এইটো ফাৰ্ষ্ট চেহৰি মুবাৰক হওক আৰু আপোনালোকে উঠিলে নাই চবে উঠিলে আজি চবে ৰোজা ৰাখিছে ফাৰ্ষ্ট ৰোজা বুলি আজি সৰুকেইটাও ৰোজা ৰাখে মই গম পাওঁ
আৰু লগতে আজি শুকুৰবাৰ হয়, জুমা মুবাৰক সभी কো জুমা মুবাৰক হও। ব্লগটো বাৰু শুকুৰবাৰে নাযায়, মোক কেতিয়া যাব ঠিক নাই, মানে এডিট চেডিট কৰিব লাগিব আৰু এক্সাম চলি আছে এতিয়া, চ' কেতিয়া যায় ঠিক নাই আৰু। ব'ল হোম। নামাজ পঢ়িব লাগিব নহয়। নামাজ আজান পঢ়োতে দিব। বাৰ মুখখিনি কেনেকৈ চালি? ৰাতি জানেনে নামাজ পঢ়ি আছোঁ, তেতিয়া মানে আমাৰ বায়ে মানে কাষতে নামাজ পঢ়ি আছে। তাৰপিছতে মই তাৰ মুখখন চাইছোঁ, মোৰ মানে হৈ গ'ল আৰু মানে তাৰপিছত মই বহি আছোঁ, তাৰ মুখখন চাইছোঁ, দোৱা কৰি আছে এনেকৈ মানে এনেকৈ দোৱা কৰিছে মানে মই কি ক'ম মানে মুখখন দেখিবলৈ মানে সেইটো ফেচটো আৰু মানে মই সদায় দেখিয়ে থাকিম আৰু বান্দৰ নিচিনা কৰি দিছে। আটা বৰ বেলেগ মানি আছিলে বাইদেউ সেইবোৰ বাদ দিয়ক। আপোনালোকে মানে এই ওলাই দিলা বুলি কথাটো ক'লো মানে এইবোৰ কৰি দেখুৱাই চাইছানে, মোৰ ইমান বেয়াকে হাঁহি উঠিছে। সেইটো মানে এতিয়া ভাত খাওঁতে কওঁতে মানে কৈ আছিলোঁ ফেচটো কেনেকৈ এতিয়া চাম মই এনেকুৱাতে আবাই দিলে, কালি দিলে আৰু নকৰোঁ নেক্সট টাইম। এতিয়া আহি গ'ল। কাইলৈ ইফতাৰ কৰাৰ সময়ত আপোনালোকে আহিব নহয়? কাইলৈ নহয়, আজি ইফতাৰ কৰিম। আজি হৈয়ে গ'ল দেখোন। ক'ত আজি হ'ল? কালি গোটেই দিনটো আজি থাকিব হৈয়ে গ'ল। লাগিব। গড, কালি দিনটো নহয় আজি হৈয়ে গ'ল। আজি এগৰাকী সুধি লোৱা। কোন বাহ ৰাতি তাৰপিছত আমাৰ বাইদেউ আহিছে, এইখনত ওলাবহি আহি খাই বৈ চাইছে নাই, বহি আছে নামাজ পঢ়িব লাগিব এবাৰ, মইতো মোকতো চামেই ৰবিবাৰ। আমি কেনেকে নামাজ পঢ়ি তাৰ মুখখন ধোৱা কৰি দিওঁ ঘৰত। বহুত মানে একদম মুড চুড মানে খাৰাপ কৰি ৰাখিছে। বেচাৰী ৰোজা ৰাখিও ডিউটি যাব, বেয়াই লাগিছে। 57 কিমান খাটাম। আমাৰ ৰুমত আহি গ'লো আৰু ধুনীয়াকে আৰু নামাজ চামাজ পঢ়িমগে আৰু হ'ব আৰু আপোনালোকক ষ্টাৰ্ট এটা দি দিনত দিলো কৰিম মই। আৰু আকৌ ষ্টাৰ্ট দিনত কৰিম আৰু বাই বাই। ফাইনেলি মায়ে চিঞৰতে এতিয়া মোক উঠাই দিলে। এতিয়া কিমান হ'ল চাগে 10টা বাজি গ'ল ৰাতিপুৱা। ইমান দেৰি 10টা বাজি পাৰেই হ'ল, 10টা কিমান 10:30 হ'ব হ'ল। মায়ে চিঞৰতে এতিয়া উঠিছোঁ আৰু মানে এতিয়াও বহুত টোপনি লাগি আছে, বহুত এলাহ লাগিছে, মানে উঠিবলৈ মন যোৱা নাই আৰু উঠি মেলি যাব লাগিব, মুখ চুখ ধুব লাগিব। তাৰপিছত মোৰ এতিয়াই ডিঙি চিঙি উখাই আছে, জানেনে মোৰ কি হ'ব আজি। মৰিলোঁ আৰু পাৰিম নে নাই ঠিক নাই, পাৰিম নে নাই। যেই নহওক ৰাক্ষীত দেখুৱামে আজি। যেতিয়া নেকি ব্লগটো বনাইছোঁ মানুহে দেখিব ন, মানুহে মোক এনেই লাজ দিব। চ' এতিয়া মুখ চুখ ধুবলৈ যাওঁ আৰু মানে ইমানকৈ হেৰি নকৰোঁ আৰু মানে ৰাতি ধুইছিলোঁৱে ন, 3টামানত উঠিছিলোঁ এতিয়া ভাত খাবলৈ নহয় মানে চেৰি খাবলৈ। মানুহে ভাত খাবলৈ গ'লে দিব, পিটনি দিব। এতিয়া উঠি মেলি যাওঁ, নহ'লে মায়ে মোক বিচনাত আহি থিয়ৰি আছে। এতিয়া যামগৈ আৰু ওলাই মেলি যামগৈ আৰু মানে কাম চাম কৰিম। তাৰপিছত আৰু কেতিয়া ষ্টাৰ্ট কৰিম ভিডিঅ' মানে খোৱা বোৱাত যে মানে হেৰি কৰিব পৰা নাই, অন কৰিব পৰা নাই। মানে মাহঁতে যে মই ৰাতি লৈছিলোঁ ভিডিঅ' কৰি পেলাই, মোক ক'লে থপি যা, মোবাইল থপি যা, এনেকৈ কৰি পেলাই পঠিয়াই দিলে। কি কৰিম, ভিডিঅ' কৰিবলৈ নিদিয়ে আৰু এতিয়া। এতিয়া আৰু দিনটো কি কৰিম, বহি আৰু পাৰ কৰিব লাগিব। মানে বহি নহয়, কোৰাণ চৰীফো কৰিব লাগিব, নামাজ পঢ়িব লাগিব ন, এইবোৰ কৰিব লাগিব। যিয়ে নহওক এইবোৰ কৰি পেলাই পাৰ কৰাম আৰু দিনটো। পিছত দেখুৱাম আৰু আপোনালোকে দেখিছোঁ, চাইছোঁ, আপোনালোকে দেখুৱাই আছোঁ কি কৰিছোঁ কি নাই দিনটো। ৰোজাটো কেনেকৈ পাৰ কৰিম আৰু আজি দিনটো। গধূলি কেতিয়া হ'ব এতিয়া পাৰিবা, নহ'লে মায়ে আহিব। আকৌ ষ্টাৰ্ট কৰি আছোঁ বাৰু, টেনশ্যন ল'ব নালাগে। মই চুলিকেইটা বান্ধি
আৰু উঠি মেলি ধুনীয়াকৈ মুখ চুখ ধুই আহিলোঁ ভিতৰলৈ। তাৰপিছতে মায়ে আৰু পূৰা কৈছে ধুমধাম কামবোৰ কৰ আৰু তাৰপিছত আকৌ মানে আজি জুমা আছে ন, আজি শুকুৰবাৰ, তো মানে ধুনীয়াকৈ কাম বন কৰি গোটেই চিজিল কৰি মেলি আৰু গা ধুবলৈ কৈছে সোনকালে। তাৰপিছত কোৰাণ চৰীফ পঢ়িব লাগিব, নামাজ পঢ়িব লাগিব ন, কৈছে পটাপট কাম বন কৰ আৰু। মোৰতো গাটো ভাল লগা নাই, ডিঙি চিঙি শুকাই আছে আৰু মই কিনো কৰিম আৰু লাহে ধীৰে তথাপিও কৰি দিছোঁ। আৰু বায়ো নাই, বায়ে ৰাতিপুৱা উঠি ডিউটি গ'ল, ৰোজা ৰাখিয়ে ডিউটি গৈছেহি। কাম বন কৰি আছোঁ আৰু লাহে লাহে চাই যাওক। এতিয়ালৈকে হোৱা নাই, বিচনাখন পাৰিবলৈ আছে আৰু কাপোৰকেইখন জাপিবলৈ আছে আৰু ভিতৰৰ বাকী হৈ যাব কাম এতিয়া। আৰু তাৰপিছত আৰু ধুনীয়াকৈ গা পা ধুম আৰু কোৰাণ চৰীফ পঢ়িম, নামাজ পঢ়িম। কি কৰিম ন আৰু দিনটো সেইটোকে কৰিব লাগিব। গাটো বেয়া যদিও লাহে লাহে কামবোৰ কৰিলোঁ আৰু ফিনিছ কৰিলোঁ ধুনীয়াকৈ বিচনা চিচনা পাৰি। আৰু তাৰপিছত এইফালে কাপোৰ চাপোৰ জাপিলোঁ আৰু ধুনীয়াকৈ চাইছেনে ধুনীয়াকৈ হৈ গ'ল। তাৰপৰা আৰু বিচনা চিচনা জাপিলোঁ। তাৰপিছত আৰু গা চা ধুম আৰু এতিয়া গা চা ধুম আৰু ধুনীয়াকৈ। মাজতে এটা কথা কৈ লওঁ, মই ৰাতিপুৱা টাইমত সপোন এটা পাইছোঁ, বোলে মোৰ এক্সে মোৰ ঘৰলৈ আহিছে। মানে ঘৰত অহা নাই, মানে মোৰ লৈ পোৱা অহা নাই একো, মানে এইফালে আহিছিলে ফুৰিবলৈ, আমাৰ ঘৰত সোমাই গৈছে জাষ্ট। তাৰপৰা মই চাই আচৰিত। তাৰপিছত আৰু এটা সপোন পালোঁ, মই এনেই এক্সিডেণ্ট, মই নকওঁ সেইবোৰ বাদ দিয়ক। মানে বৰ ফাল্টু ফাল্টু সপোন পাই থাকোঁ তেতিয়া কেতিয়াবা মানে বৰ ফাল্টু ফাল্টু সপোন পাই যাওঁ। কি ক'ম মানে, সি যদি চাই আছে চাই লওঁ, মই তোৰ সপোন পাইছোঁ আজি ফাৰ্ষ্ট ৰমজান। কি কৰিম, গা ধুম, কোৰাণ চৰীফ পঢ়িম, তাৰপিছত দেখুৱাই যাম কি কৰিম আৰু। বেছিভাগ দেখুৱাব নোৱাৰিম চাগে, মানে মোৰ মা বাহঁতে ইমান ভাল নাপায় ভিডিঅ' চিডিঅ', মানে ফটো চটো এইবোৰ, মানে গালিয়ে দিছে, কৈছে এতিয়া ৰমজান মাহত কি এইবোৰ কৰে নেকি। আৰু মই যিটো গেটআপত আছোঁ মানে বাপৰে বাপ, নহয় এতিয়া গা চা ধুই মেলি আৰু ধুনীয়াকৈ হ'ম ন, ধুনীয়াকৈ তেনেকৈ মানে আৰু লাগিব লাগিব আৰু ই ৰোজা ৰাখিছে তেনেকৈ, মানে এতিয়া যেনেকৈ আছোঁ আৰু মানে অন্য দিন যেনেকৈ থাকোঁ তেনেকৈ আছোঁ আৰু। যিয়ে নহওক গাটো ধুই লওঁ, তাৰপিছত আহিছোঁ বাই। পূৰা গা চা ধুই ৰেডি হৈ গ'লোঁ এতিয়া। তাৰপিছত নামাজ পঢ়িম, তাৰপিছত কোৰাণ চৰীফ পঢ়িম, চাই থাকক। এতিয়া পূৰা মানে ৰেডি হৈ ল'ম, তাৰপিছতহে নামাজ পঢ়িম ন। এতিয়া মই নামাজ পঢ়িবলৈ ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ। তাৰপিছত এতিয়া নামাজটো পঢ়ি লওঁ, তাৰপিছত কোৰাণ চৰীফ পঢ়িম। তাৰপিছত আপোনালোকে মানে এতিয়া নেদেখাওঁ চাগে আৰু অফ কৰি দিম আৰু কেমেৰা, তেতিয়াই পাৰোঁ তেতিয়া দেখুৱাম, চাই যাওক আৰু। কিটচেনত লাগিছে, একো বনোৱাই নাই। ৱাও, এইটো মোৰ ফেভৰেট হয় বে। ইয়াৰ ওপৰত মানে ধুনীয়াকৈ পিঁয়াজ চিয়াজ কাটি দিলে একদম ধুনীয়া লাগিব খাই বে। সেইটো এটা ৰেডি হৈ আছে, মানে এতিয়া ৰেডি কৰা নাই যেনিবা, এইটো থোৱা আছে, মই উঠাই দিছোঁ আৰু ভিডিঅ'ত, কি কৰিম উপায় নাই। আমাৰ মানে অলপ হেৰি ভিতৰত মানে কাম বন নচলে ইমান, মানে বাহিৰতে বনাই, বাহিৰত চকা আছে সেইটো কাৰণে বাহিৰত বনাই আৰু ভিতৰত সেইকাৰণে ধুনীয়াকৈ চাফা হৈ আছে, মানে লগাই নাই যেন একো বনাইছোঁ যেন। সেই দেখিছেনে, ইয়াতে বনাই আছে ধুনীয়াকৈ। কি বনাইছা? আমাৰ এয়া বাইদেউ বনাই আছে। ৰোজা ৰাখিছা নাই? ৰোজা ৰাখিছা নাই? কিবা খালি নে? হা? কিবা খালী হয় নাই? সেইফালে গৈছিলি যে কিবা খালী? এই লগৰ ছোৱালীজনীৰ ঘৰত গৈছিলি যে কিবা খালী? সেইটো কাৰণে তোক ভোক লগা নাই, কিবা খালী? আৰু কোৰাণ চৰীফ পঢ়ি হৈ গ'ল। মই মানে মাত চাত বহি গৈছোঁ জানেনে, একদম কোৰাণ চৰীফ পঢ়িছোঁ এনেকৈ, মানে একদম মাত চাত বহি গৈছে। পাকঘৰত কি হৈছে চাওঁ বুলি। পুৰা বনাই আছে আৰু পুৰা বনোৱাত ব্যস্ত হৈছে। অ' গড, ময়ো বনাই দিওঁ দেই। এইবোৰ কি বনাইছে মানে, একেবাৰে গম পাম আৰু কি আছে কি নাই। পূৰা সন্ধিয়া 5টা, 4:30 মানে হ'লে আৰু তাৰপৰা মই এতিয়া আৰু কেমেৰাটো অন কৰিছোঁ। আৰু এতিয়াতো মই ভিডিঅ' কৰি থাকিলে মোক দিব ধৰি লৈ, যিখন পাৰিম দেখাম আৰু আপোনালোকে বেয়া চেয়া নাপাব আৰু, মানে সেইখনটো মানে কি কৰিম এতিয়া, মাহঁত বহুত গালি পাৰিব, তথাপিও মই চেষ্টা কৰিম আৰু দেখাবলৈ। যদি দেখাব পাৰোঁ তেন্তে চাই যাব আৰু। কেলৈ চুৰি লাগে?
আমি চবেই ইফতাৰিত কৰিবলৈ ধুনীয়াকৈ একদম ৰেডি হৈ গ'লোঁ ৰেডি নহয় মানে আচলতে হৈ গ'ল গোটেই মানে ৰোজা ৰাখি দিলোঁ আৰু ফাইনেলি আজি তই কি কৰি আছ ঐ কাপোৰৰ পৰা পূৰা দাগ খাই আছে এতিয়া আৰু ব্লগটো ইমানতে সামৰোঁ আপোনালোকক যদি ভাল লাগিলে চাই তেন্তে আপুনি লাইক কৰি দিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো বাই বাই